हेलो गाइस अब तक सुंदर ब्लॉग आपन स्वागतम जनाइছো আৰু আজি মই যাই আছো ভিমাৰ্ট মানে এখন শ্বপিং মল হয় আৰু এইটো বহুত ইন্টাৰেস্টিং হ'বলৈ গৈ আছে তো সেইকলৈ চাই থাকিব মই যাই পেলাই লগ পাইছো ভিমাৰ্টত তো গাইস ফাইনালি আহি পালো ভিমাৰ্ট আৰু নতুনকৈ মানে লঞ্চ কৰিছে আৰু গাইস দাদা এজন আছে লগ পালো দাদাজনে ক'ব কিবা কিবি মানে কেনেকুৱা সামগ্ৰী পোৱা যায় তো গাইজ দাদাজনৰ মানে ভিডিঅ'টো ওলাব লাজ কৰে যি নহওক আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব গাইস ঠাইখিনি হৈছে ৰঙিয়াৰ বাছ ষ্টেণ্ডত তো সকলোৱে আহিব পাৰে নতুনকৈ লঞ্চ কৰিছে বেছি দিন হোৱাই নাই তো সকলোৱে আহক চাই যাওক কেনেকুৱা কি বস্তু পায় যাইছো ওপৰত চাই থাকক সেইফালে ভিডিঅ'টো তো গাইস যাইছো এতিয়া ওপৰত মানে ওপৰত দেখুৱাম আহিব না আহিব পাৰে তো আহক সকলোৱে আহক এটা নতুনকৈ লঞ্চ কৰিছে আৰু মাছৰ 5টা দিয়ে লঞ্চ কৰিছে গাইজ ভিডিঅ'টো বহুত ছুটি হ'ল যি নহওক যিখিনি পাৰিলোঁ দেখুৱাবলৈ চেষ্টা কৰিলোঁ আপোনালোকক আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে তো সকলোৱে আশীৰ্বাদ কৰিব যাতে আগলৈ আৰু ভাল ভাল ভিডিঅ' আপোনালোকৰ মাজত লৈ আহিব পাৰোঁ এইখিনিয়ে আছিল যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে প্লিজ লাইক কৰি দিব আৰু যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই প্লিজ সকলোৱে ছাবস্ক্ৰাইব কৰি ল'ব তো এতিয়ালৈ বাই বাই